বন্ধুসকল, আজি আমি আহিছোঁ ইয়াত দুধনৈত এতিয়া এয়া দুৰ্গা আজি বিসৰ্জন দিয়া হ'ব। যিহেতু আজি বিজয়া দশমী, আজি দেৱী দুৰ্গাক বিসৰ্জন দিয়া হ'ব আৰু ইয়াৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকক মই দেখুৱাই আছোঁ এফালৰ পৰা কেনেকুৱা এটা হুলস্থুল এটা পৰিৱেশ হৈছে। এয়া আমি কিছু সময় পিছত অলপ সন্মুখত যাম, সেইকাৰণে আপোনাক দেখুৱাম। আজি বেছি কথা নকওঁ, আপোনালোকক খালি ভিডিঅ'বিলাক দেখুৱাম, এফালৰ পৰা চাই থাকিব। তেন্তে বলক আমি এতিয়া আগবাঢ়ি যাওঁ। আৰু এইটোৱে যে মই সন্মুখত দেখিছে, এইটো হৈছে জনমন্দিৰ আৰু চবতকৈ প্ৰথম এইটো মানে ইয়াৰ মূৰ্তিটো বিসৰ্জন দিয়া হ'ব আৰু তাৰপিছত বাকী এটা এটাকৈ যিমানখিনি আছে কমপ্লিট দিয়া হ'ব। প্ৰায় 14টাতকৈও অধিক দুৰ্গাৰ মূৰ্তি একেলগে বিসৰ্জন দিয়া হ'ব দুধনৈ নৈত। আৰু এনেকৈ ভৰি পৰিছে দুধনৈ চহৰ। এয়া চাওক, চাৰিওফালে এটা হুলস্থুল পৰিৱেশ আৰু এনেকৈ আৰম্ভণি হ'ল। এটাৰ পিছত এটা এনেকৈ ৰাস্তাত ঘূৰাই ফুৰাই লৈ কিনে দুধনৈ নৈলৈকে লৈ যোৱা হ'ব। দুধনৈ এইটো চাৰিআলি, এই দুধনৈ চাৰিআলিৰ পৰা চাৰিওটা দিশতে ফুৰাৰ পিছত লৈ যোৱা হ'ব দুধনৈ নৈলৈকে ইফালেদি। এতিয়া কমপ্লিট মূৰ্তিসমূহ এনেকৈ ফুৰাই আছে চাৰিওফালে। এয়া চাওক, হুলস্থুল পৰিৱেশ আৰম্ভ হৈছে আৰু এনেকৈ হুলস্থুল এটা পৰিৱেশৰ মাজতে আমি গৈ আছোঁ এতিয়া দুধনৈ নৈলৈকে, য'ত নেকি প্ৰতিমাসমূহ বিসৰ্জন দিয়া হ'ব। আপোনালোকক তালৈকে লৈ এতিয়া দেখুৱাই আছোঁ। আৰু এয়া চাওক, এয়া হৈছে দুধনৈ নৈৰ ওপৰৰ পৰা মই দেখুৱাই আছোঁ। এইখন দুধনৈ ব্ৰিজ, ব্ৰিজৰ ওপৰৰ পৰা আপোনাক দৃশ্যসমূহ দেখুৱাই আছোঁ। একদম সম্পূৰ্ণ চাওক, সেইখিনি ঠাইৰ পৰাই প্ৰতিমাসমূহ বিসৰ্জন দিয়া হ'ব। আৰু এয়া চাওক, এয়া লোকাৰণ্য হৈ পৰিছে দুধনৈ নৈৰ ওপৰৰ ভাগ। এতিয়া আমি সেই তললৈকে যাম, যাই কিনে আপোনালোকক সম্পূৰ্ণ দেখুৱাম। প্ৰায় 14টাতকৈও অধিক প্ৰতিমা ইয়াত বিসৰ্জন দিয়া হ'ব। আৰু বন্ধুসকল, এয়া নৈৰ পাৰত আহিয়ে দেখা পালোঁ এয়া বিনোদ দা ফেমিলি লৈ আহিছে। আইচক্ৰীম খাই আছে নেকি? আইচক্ৰীম খাই আছোঁ। এয়া চাইনিজ লৈ আছে, চাইনিজ আইচক্ৰীমৰ জুতি লৈ আছে। ঠিক আছে, এতিয়া আমি আগলৈকে আগবাঢ়ি যাম। আৰু এয়া
এয়া চাওক, এয়া আৰম্ভ হৈছে প্ৰতিমাসমূহ বিসৰ্জন দিয়া। এটাৰ পিছত এটা ইয়াত এনেকৈ বিসৰ্জন দিয়া হ'ব। এয়া হৈছে দুধনৈ নৈ আৰু ইয়াতে স্পীড বোট ইয়াত ব্যৱস্থা কৰা হৈছে যাতে কোনো দুৰ্ঘটনা নহয়। দুৰ্ঘটনা হ'লে ইয়াত মানে এইখিনি ব্যৱস্থা ইয়াত কৰি থোৱা হৈছে। আৰু এয়া চাওক মানুহৰ ভিৰ, কেনেকুৱা এটা অজস্ৰ মানুহে ভৰি পৰিছে ইয়াত। চাৰিওফালে লোকে লোকাৰণ্য, নদীৰ ইপাৰ সিপাৰ একদম চাৰিওফালে ভৰি পৰিছে। শেষবাৰৰ বাবে ইয়াত সেৱা কৰি আছে সকলোৱে। ইয়াৰ পিছতে বিসৰ্জন দিয়া হ'ব। এজনৰ পিছত এজন এনেকে শেষ সেৱা এটা লৈ আছে। আৰু এতিয়া এনেকে বিসৰ্জন দিব। এয়া আৰম্ভণি। আৰু এয়া বিসৰ্জন দিয়া আৰম্ভ হ'ল। এতিয়া প্ৰতিমাসমূহ এনেকৈ বিসৰ্জন দিব। নিয়মসমূহ কৰাৰ পিছতে প্ৰতিমাসমূহ এটাৰ পিছত এটা এনেকৈ ইয়াত বিসৰ্জন দিব। এয়া হৈছে দুধনৈ নৈ। এয়া আপোনালোকে দেখিছে, এইটো হৈছে দুধনৈ নৈ। এনেকৈ এটাৰ পিছত এটা দি আছে। আপোনালোকে দেখিবলৈ পাইছে, এনেকৈ এটাৰ পিছত এটা দিয়া হৈছে। চাওক, লোকে লোকাৰণ্য হৈ পৰিছে বন্ধুসকল। এয়া আছিলে আজি দেৱী দুৰ্গা বিসৰ্জন দিয়া দৃশ্য আপোনালোকক দেখুৱালোঁ। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰোঁ। ধন্যবাদ।